ধন্যবাদ থাকিল আপোনালোকৰ সকলো চেনেল বিষয়ববীয়াসকল আৰু আমাৰ যি সংগঠনকেইটা আছে তেওঁৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। একৰ্ড কথালৈ বহুতখিনি প্ৰায়টো পাইছোঁ আমি, আমাক ৱেলকাম কৰা আৰু আদৰণি জনোৱা আমি পাইছোঁ। কামৰূপ ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টলৈকে আমি 5টা ডিষ্ট্ৰিক্ট যিমানখিনি আমি আহিছোঁ, ৰাতিপুৱা 9 বাজিৰ পৰা আবেলি বা ৰাতি 9 বাজিলৈকে আমি সমাপ্ত কৰিছোঁ। যিমানখিনি আমি ইয়াৰ মাজতে সোমাই পৰিছে দুই এটা সংগঠনে এই একৰ্ডৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰা আৰু ডিছছেটিছফেকশ্যন তেনেকুৱা প্ৰকাশ কৰা আমি পাইছোঁ। সেই কথালৈ আমি এইটো মন কৰিব লগা কথা নহয় বুলি নকওঁ, আছে দুই এটা, কিন্তু তেওঁলোকক আমি সেইটো কওঁ যাতে সেই একৰ্ডৰ বিষয়লৈ তেওঁলোকে যাতে ভুল ভ্ৰান্তি যাতে বেছিকৈ লৈ নানে। তেওঁলোকে নিজস্ব যে পলিটিকেল লাভালাভৰ কাৰণে লৈ সেই একৰ্ডৰ যে ভিতৰত সোমাই লৈ বেয়া ভ্ৰান্তি কৰা বা ভুল পথেদি কিবা কোনোবা উচতনি দিয়া সেই যাতে তেওঁলোকে নকৰে। যিখিনি তেওঁলোকে ডিছছেটিছফেকশ্যন আছে, যি অসন্তুষ্টি যিকেইটা পাৰ্টি বা ব্যক্তিগত তেওঁলোকে আছে বা ইণ্টেলেক্টুৱেল প্ৰায়খিনি আছে, তেওঁলোকে যাতে সেইটো নকৰে। আমি ভাবিছোঁ যিমান একৰ্ড আমি কিবা ভিতৰত পৰিছে বা একৰ্ডৰ ভিতৰত যিমান ক্লজ আছে, দফা আছে, সেই দফাত আমি ভাবিছোঁ কাৰ্বি আংলং আৰু কাৰ্বি আংলং ৰাইজৰ কাৰণে যে সেইটো বেয়া হ'ব বা ধ্বংস হ'ব, সেইলৈ একৰ্ড নহয় বুলি আমি আশা কৰিছোঁ। আমি আশা কৰিছোঁ যে সেই একৰ্ডটো যে কাৰ্বি আংলং বাসিন্দাসকলক, কাৰ্বি আংলং ৰাইজৰ যিখিনি কাৰ্বিৰ পৰা আৰম্ভ কৰি গোটেই যিমানখিনি বাসিন্দা, যিমানখিনি জাতি জনগোষ্ঠী আছে, প্ৰায়খিনি মানুহৰ কাৰণে আমি একৰ্ড কৰি আহিছোঁ বুলি আমি ধাৰণা লৈছোঁ। আৰু বেলেগ আমাৰ এইটো চিন্তাধাৰা নাই যে সেইটো একৰ্ড হ'লে এইটো তেনেকুৱা হৈ যাব, সেইটো একৰ্ড কৰি আহিলে প্ৰায় দফাৰ পৰা আমি কিবা অন্য জাতিৰ কাৰণে বেলেগ হৈ যাব, সেইটো আমি চিন্তাধাৰা নাই। আমি চিন্তাধাৰা আছে যে আমি যিখিনি সংবিধানিক সুবিধা যাতে সেই সুবিধা দি, সেই প্ৰাপ্য দি আমি কাৰ্বি আংলং ৰাইজৰ কাৰণে এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, কমিউনিকেশ্যন ক্ষেত্ৰত হওক, ৰোড কমিউনিকেশ্যন বা ইকনমিক ক্ষেত্ৰত যিমানখিনি আমি প্ৰাপ্য আছে, সেই প্ৰাপ্য সেই একৰ্ড দ্বাৰা সাব্যস্ত কৰিব পাৰি আৰু ফুলফিলমেণ্ট আনিব পাৰি। সেইকাৰণে আমি সেই একৰ্ডত প্ৰায়খিনি আমি স্বাক্ষৰ কৰিলোঁ বা 6টা সংগঠন সেই স্বাক্ষৰ কৰা কাৰ্য সেইটোৱে আছিল যে ডেভেলপ হওক, শান্তি, পাৰ্মানেণ্ট শান্তি হওক, সেইটো আমি ভাবি চিন্তি সেইটো কৰিলোঁ। একৰ্ড কৰাৰ পাছত, একৰ্ড কৰাৰ লগে লগে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব, সকলো ঠিক হৈ যাব, সেইটো আমি চিন্তা কৰা নাই। একৰ্ড কৰাৰ পিছতো আমি সেইটো লাগি ধৰি যাম যাতে দফা দফা কৰি যাতে সম্পূৰ্ণ ৰূপায়ণ হয় আৰু ইমপ্লিমেণ্ট হয়। যাতে আমি সেইটো চৰকাৰৰ ওচৰত এইটো অনুৰোধ ৰাখিম যে চেণ্ট্ৰেল চৰকাৰে হওক বা আসাম চৰকাৰে হওক বা অট'নমাছ কাউন্সিলে হওক, সেই ইমপ্লিমেণ্ট ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিয়ে। এটা সংগঠনৰ কাৰণে চাব নালাগে, তেওঁলোকে সেইটো চাব লাগে কাৰ্বি আংলং ৰাইজ, কাৰ্বি আংলং বাসিন্দাসকলক যাতে সম্পূৰ্ণ যি দফা আছে, যি একৰ্ডত কি লিখা আছে, সেইমতে ৰূপায়ণ হয়। ধন্যবাদ। লৈ পেলাই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে কিমান কাৰ্বি কমিউনিটি, ডিমাচা কমিউনিটি, কোনোবা হাজৰিকা, বৰা, চৌধুৰী চবেই তাত প্ৰতিনিধিত্ব কৰিব পাৰে। সেইটো নহয় যে তাত অনুসূচিত জনজাতিৰ সম্প্ৰদায়সকলে তাত প্ৰতিদ্বন্দ্বিতাৰ পৰা বাহিৰ হ'ব লাগিব, সেইটো নহয়। যেতিয়া 34 চিট, সেইবোৰ সকলো ষড়যন্ত্ৰ কৰিছে মিষ্টাৰ 6 শিডিউল জন ইংতিকাটা। তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি আমি ক'ব পাৰোঁ। তেখেতৰ মানসিক ৰোগীৰ ডক্তৰৰ প্ৰয়োজন, সেইটোহে আমি ক'ব বিচাৰোঁ। আৰু APSLCৰ সভাপতি নিজে মানসিকভাৱে যদি তেখেত ভাল নহয়, তেখেতক ডক্তৰৰ ওচৰত পৰামৰ্শ ল'বলৈ আমি ক'ব বিচাৰিছোঁ। অতি শীঘ্ৰে ডক্তৰৰ পৰামৰ্শ লওক, কিয়নো এই জন ইংতিকাঠা নামৰ মানুহজন কাৰ্বি আংলঙত শান্তি নিবিচাৰে, কাৰ্বি আংলঙত উন্নয়ন নিবিচাৰে, শান্ত পৰিৱেশ বা শান্তময় ইয়াত কাৰ্বি আংলঙত শান্তি পৰিৱেশ তেখেতে বিনষ্ট কৰিব বিচাৰি আছে।
প্ৰতিটো পদক্ষেপতে তেখেত বিভ্ৰান্তিমূলক মন্তব্য দিয়ে, প্ৰৰোচনামূলক মন্তব্য দিয়ে আৰু ইয়াৰ উপৰিও তেখেতক ভাৰত বিৰোধী বুলিয়ে কওঁ আমি। কাৰণ ভাৰত চৰকাৰ, অসম চৰকাৰ, কাৰ্বি আংলং সাহিত্য পৰিষদ আৰু 6টা বিদেশী সংস্থাৰ মাজত ইমান ধুনীয়াকৈ এটা চুক্তি সম্পন্ন হৈ গৈছে। সেই চুক্তিখনক যদি বিৰোধিতা কৰিছে তেখেতৰ নেতৃত্বত, তেখেত ভাৰত বিৰোধী, ভাৰতৰ সংবিধানৰ বিৰোধী, শান্তিৰ বিৰোধী, উন্নয়নৰ বিৰোধী বুলি কওঁ। সেইকাৰণে তেখেত অতি শীঘ্ৰে মানসিকভাৱে তেখেত দুৰ্বল হৈ পৰিছে, মানসিকভাৱে ভুগি পৰিছে। তেখেতে একেবাৰে মানসিক ডক্টৰৰ এজন চিকিৎসকৰ ওচৰত যাবলৈ পৰামৰ্শ দিছোঁ। কিয়নো আজি নন এক্সিষ্টেণ্ট, কোনো ধৰণৰ অস্তিত্বহীন নথকা আজি APSLC নামৰ দলে আজি ইয়াত বিভিন্ন ধৰণৰ আমাৰ চুক্তিখনত তেওঁলোকে বিৰোধিতা কৰি আহিছে। আৰু আমি 1994 পৰা আজিলৈকে কাৰ্বি বিদ্ৰোহী সংগঠন যিটো চলাই আহিছে, সংগ্ৰাম অব্যাহত ৰাখিছে, সেই সময়ত এই ব্যক্তিসকলৰ অৱদান আছিল জানো? মই আপোনালোকৰ মাধ্যমৰ যোগেদি প্ৰশ্ন কৰিব পাৰিছোঁ, কি অৱদান আছে এই মানুহবিলাকৰ? অৱদান নাই, গতিকে আমাক সমালোচনা কৰাৰ অধিকাৰো নাই। আৰু অতি শীঘ্ৰে তেখেত সাইচিয়াট্ৰিষ্ট ডক্টৰৰ এজন পৰামৰ্শ লওক, সেইটোৱে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ। আৰু অস্তিত্বহীন এইবিলাক দুই এজন মানে তেখেতক সমৰ্থক লৈ পেলাই এইবোৰ যে ঘূৰি ফুৰিছে, সেই তাৰ পৰা বিৰত থাকিবলৈ আমি তেখেতসকলক সকিয়নি দিছোঁ। ৰাজনৈতিকভাৱে হতাশগ্ৰস্ত মানে সেইটো স্পষ্ট। জন ইটিকাথাৰ এজন ৰাজনৈতিকভাৱে হতাশগ্ৰস্ত হৈছে আৰু ইয়াৰ মানসিকভাৱে তেওঁ ভাগি পৰিছে। সেইকাৰণে কেইজনমান যুৱক যুৱতীক তেখেত প্ৰলোভিত কৰি তেওঁলোকৰ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে এইখিনি বুলিহে আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ। আৰু তেখেতক অতি শীঘ্ৰে ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং সাহিত্য পৰিষদে আইনী ব্যৱস্থা ল'ব লাগে বুলি আমি এই প্ৰেছ সংবাদমেলৰ যোগেদি আমি ক'ব বিচাৰোঁ। ডিলিমিটেশ্যন কমিটি গঠন কৰা হ'ব। ডিলিমিটেশ্যন কমিটি গঠন কৰাৰ পিছত গভৰ্ণৰে সেইটো গঠন কৰিব ডিলিমিটেশ্যন কমিটি, আৰু ইয়াত হয়তো অধ্যক্ষ থাকিব কাৰ্বি আংলং সমাজ কাউন্সিল, মুখ্য কাৰ্যবাহী পৰিষদ, তেখেতেই হয়তো ডিলিমিটেশ্যন অধ্যক্ষ থাকিব। কোনটো চিট ৰিজাৰ্ভ হ'ব, কোনটো চিট ভেকেণ্ট হ'ব, এইটো 44 চিট যেতিয়া নেকি হ'ব, সেইটো এতিয়া পাৰ্লিয়ামেণ্ট ছেশ্যনত পাছ হ'ব লাগিব, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ এচেণ্ট লাগিব, তাৰপিছত সংবিধানত আহিব। এনেদৰে মানে PTCKৰ অধ্যক্ষ সংবিধানক কিহৰ কাৰণে আঁতৰাই নিয়া হ'ল সেইটো অৱশ্যে আমিও গম নাপাওঁ। লাষ্ট মোমেণ্টত তেখেতৰ নাম নাহিলে। সেইটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদে ভালকৈ জানিব বুলি আমি গম পাওঁ। কাৰণ শেষ পৰ্যায়ত 3 তাৰিখৰ ৰিভিউ মিটিংলৈকে তেখেত আছিলে, আৰু 4 তাৰিখৰ পুৱা যেতিয়া নেকি অসম হাউচত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত যেতিয়া নেকি ফাইনেল ৰিভিউ মিটিং হৈছিলে অসম হাউচত, তেতিয়ালৈকেও মানে সংবিজিত আছিলে। কিন্তু শেষ পৰ্যায়ত মানে তেখেতৰ নাম কেনেকৈ আঁতৰালে সেইটো চৰকাৰেহে ক'ব পাৰিব। ইয়াত কাৰিকৰী দিশত কিহৰ অসুবিধা হৈছে সেইটো তেওঁলোকেহে গম পাব। আমাক জনোৱা নহ'ল। পিছত দেখা পালোঁ যে তেওঁলোকৰ উপসভাপতি আৰু তেখেতসকলৰ সাধাৰণ সম্পাদকৰ নামহে ওলাব। কিন্তু তেওঁলোকে গম পাব কিহৰ কাৰণে এইটো। আগন্তুক দিনত আমি 6টা বিদ্ৰোহী সংগঠনৰ এখন উমৈহতীয়া ৰাজনৈতিক মঞ্চ দেখা পাম নেকি? এতিয়ালৈকে সেইটো আমাৰ মাজত মানে কোনো ধৰণৰ আলোচনা হোৱা নাই। অহাকালিতো অফিচিয়েলভাৱে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আমাক স্বাগতম জনোৱা হ'ব বুলি ক'লে, তাৰপিছত আহিবলগীয়া দিনকেইটাত আমি 6টা সংগঠনে বহি পেলাই এইটো সন্দৰ্ভত আলোচনা বিলোচনা কৰাৰ পিছত আকৌ আপোনালোকক জনাম।